পৰীক্ষা পে চৰ্চা 2024 কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব মই আজি এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথমতে আপোনালোকে মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিছোঁ তাৰ পিছত আপোনালোকে সাৰ্চ কৰিব পৰীক্ষা পে চৰ্চা ৰেজিষ্ট্ৰেশ্যন 2024 সাৰ্চ কৰিলে আপোনালোকে অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰিলে ইয়াতে দেখিব পাৰিছে পৰীক্ষা পে চৰ্চা 2024 ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ হোম পেজ খোল খাব আপুনি কি কৰিব পৰীক্ষা পে চৰ্চা 2024 আছে লিখা ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখা পাব আপোনালোকে তলত স্ক্ৰলিং কৰিব স্ক্ৰলিং কৰিলে ইয়াত লগইন হ'বৰ কাৰণে তিনিটা অপচন দিয়া আছে এটা হৈছে লগইন উইথ ওটিপি তাৰ পিছৰটো হৈছে লগইন উইথ মাইগভ আৰু হেকৰটো হৈছে লগইন উইথ মেৰি পেহচান আপোনালোকে লগইন উইথ মাইগভত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখা পাব আপোনালোকে ইয়াতে ইমেইল বা মোবাইল নাম্বাৰ এন্টাৰ কৰিব পাৰে মই ইয়াতে মোবাইল নাম্বাৰটো এন্টাৰ কৰি দি আছো মোবাইল নাম্বাৰ এন্টাৰ কৰাৰ পিছত তলত লগইন উইথ ওটিপি ইয়াতে ক্লিক কৰিব তাৰ পিছত আপোনাৰ মোবাইলত ওটিপি আহিব এই ওটিপিটো ইয়াতে এন্টাৰ কৰিব লাগিব ওটিপিটো এন্টাৰ কৰাৰ পিছত সাবমিট বাটনত ক্লিক কৰিব লগইন হোৱাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখা পাব তলত স্ক্ৰলিং কৰিলে ইয়াতে চাব পাৰে পাৰ্টিসিপেট নাও ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ দেখা পাব ইয়াতে প্ৰথমত দিয়া আছে ষ্টুডেন্ট সেলফ পাৰ্টিসিপেশন এই ষ্টুডেন্টে যদি নিজে পাৰ্টিসিপেশন কৰিব বিচাৰে তেনেহলে ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত দিয়া আছে টিচাৰ এতিয়া যদি টিচাৰে পাৰ্টিসিপেট কৰে তেনেহলে ইয়াতে ক্লিক কৰিব লাগিব আৰু ইয়াতে দিয়া আছে ষ্টুডেন্ট পাৰ্টিসিপেশন থ্ৰু টিচাৰ লগইন ইয়াতে টিচাৰে যদি ষ্টুডেন্টক পাৰ্টিসিপেট কৰিব বিচাৰে ষ্টুডেন্টক মানে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেহলে ইয়াতে ক্লিক কৰিব লাগিব আৰু হেকৰটো দিয়া আছে পেৰেণ্টে যদি এপ্লাই কৰিব মানে পাৰ্টিসিপেট কৰিব বিচাৰে তেনেহলে ইয়াতে ক্লিক কৰিব লাগিব প্ৰথমটো আছে ষ্টুডেন্টে যদি নিজে কৰিব বিচাৰে তেনেহলে ইয়াতে ক্লিক কৰিব লাগিব যদি টিচাৰে লগইন কৰিছে টিচাৰে পাৰ্টিসিপেট কৰিব বিচাৰে তেনেহলে ইয়াতে ক্লিক কৰিব লাগিব আকৌ ইয়াতে দিয়া আছে ষ্টুডেন্ট এতিয়া টিচাৰে লগইন কৰিছে লগইন কৰি ষ্টুডেন্টক ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তেতিয়া ক'ত কৰিব লাগিব ইয়াত ক্লিক কৰি কৰিব লাগিব ষ্টুডেন্টক টিচাৰে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰি দিব এইটো মই এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিবলৈ চেষ্টা কৰিম তো প্ৰথমতে আমি সাবমিটত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখা পাব এইবিলাক হৈছে মোৰ স্কুলৰ ষ্টুডেন্টৰ ডিটেইলছ মই যিবিলাক ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছোঁ মানে ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ বা পাৰ্টিচিপেশ্যন কৰাই দিছোঁ সেইবিলাকৰ লিষ্ট হয় আৰু সফালে ইহঁতৰ চাৰ্টিফিকেটবিলাক আছে অলপ তলত স্ক্ৰল কৰিলে ফৰ্মটো আহি যাব ইয়াত ষ্টুডেন্টৰ ডিটেইলছবিলাক ফিল আপ কৰি শেষত সাবমিট বাটনত ক্লিক কৰিলে পাৰ্টিচিপেশ্যনটো কমপ্লিট হৈ যাব আৰু এখন চাৰ্টিফিকেট ডাউনলোড হ'ব